নমস্কাৰ বন্ধুসকল, মাইণ্ড ৰিফ্ৰেছিং চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মহান ব্যক্তি আব্দুল কালামৰ কেইটামান বাণী সংগ্ৰহ কৰিছোঁ। ভিডিঅ'টি চাই কেনে পালে জনাব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। সফলতাৰ কাহিনী নপঢ়িবা, তাত তুমি এটাহে বাৰ্তা পাবা। বিফলতাৰ কাহিনী পঢ়িবা, সফল হোৱাৰ আইডিয়া পাবা। যদি তুমি ফেইল কৰিছা, হতাশ নহবা, কাৰণ ফেইল মানে হ'ল ফাৰ্ষ্ট এটেম্প্ট ইন লাৰ্ণিং। তুমি তোমাৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰা, কিন্তু অভ্যাস পৰিৱৰ্তন কৰিব পাৰা, আৰু নিশ্চিত যে এই অভ্যাস পৰিৱৰ্তনেই তোমাৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব। এখন ভাল কিতাপ 100জন বন্ধুৰ সমান, কিন্তু এজন ভাল বন্ধু এটা পুথিভঁৰালৰ সমান। মানুহৰ জীৱনত সমস্যা থকা প্ৰয়োজন, কাৰণ সিহঁতে সফলতাৰ আনন্দ পোৱা দৰকাৰী। আমি এখন এনেকুৱা সমাজত বাস কৰি আছোঁ, য'ত সৌন্দৰ্যক দেহৰ ৰঙত চোৱা হয়, শিক্ষাক নম্বৰেৰে জোখা হয়, আৰু সন্মান টকা চাই দিয়া হয়। মানুহৰ শৰীৰৰ সকলোতকৈ সুন্দৰ অংশটোৱে হ'ল হৃদয়, আৰু যদি কাৰোবাৰ হৃদয়খনে লেতেৰা হয়, সুন্দৰ চেহেৰা কোনো কামৰ নহয়। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি ৰাখিব যাতে ন'টিফিকেশ্যন আপোনালোকলৈ যায়। ধন্যবাদ।